আজি আমি চাবলৈ আহিলোঁ তো ডমিনৰ 400 তো আজি গ্ৰীণটো নাই তো এইটো ব্লেকটো আছে আৰু লগতে আছে 250 আৰু আজি কম যে প্ৰাইচ ডিটেইল মানে EMI তো প্ৰায় আজিকালি সকলোৱে EMI লয় তো সেইকাৰণে তো EMI ডিটেইলছটো দিম তো 250 এণ্ড 400ৰ তো EMI কিমান দিলে মানে মান্থলি কিমান হৈ আহিব তো গাইজ ডমিনৰ 400 এণ্ড 250 টো ইঞ্জিন স্পেচিফিকেশ্যন আৰু গোটেইখিনি জানে তো তথাপিও মই এটা লিষ্টটো দি দিম আৰু ইয়াৰ পৰা ডমিনৰ 400 টো প্ৰাইচ চলি আছে এতিয়া প্ৰায় 2,43,000 আৰু 362 টকা নে কিমান চলি আছে এইটো 250 হয় BS6 তো চাই ল'ব পাৰে আৰু প্ৰাইচটো এতিয়া অন ৰোড চলি আছে ইয়াত মানে 1,92,000 ফাইনেন্স কৰিলে হ'ব 1 লাখ টকাৰ ফাইনেন্স কৰিলে আপোনাৰ 3 বছৰত আহিব মান্থলি EMI আহিব 3,700 টকা আপোনাৰ নামটো কৈ দিবচোন তো কোনোবা আহিলে লগ চগ ধৰিব পাৰিব ৰাজীৱ তো আহিলে দাদাক লগ পাব তো কি গাড়ী লৈ আপোনালোকে চাই ল'ব পাৰিব আৰু দাদাক কণ্টেক্ট কৰিব পাৰিব মই অফিচৰ নাম্বাৰটো দি দিম আপোনালোকে সুধি ল'ব পাৰিব ঠিক আছে এড্ৰেছটো আপুনি কৈ দিব পাৰিব নে ইয়াৰ তেজপুৰ গৰম নিয়াৰ মহাভৈৰৱ মন্দিৰ আৰু এটা আছে আপোনাৰ হেৰি ওচৰত টাউন কেটেকিবাৰী ন ফাইনেন্সটো ইয়াত হয় নে তাত হয় দুইটা চৌকতে হয় দুটাত নহয় ন ঠিক আছে দিয়ক মই নাম্বাৰটো দি দিম আপোনালোকে যদি কিবা থাকে দাদাক সুধি ল'ব পাৰে ঠিক আছে চ' গাইছ এইটোৱে বাজাজ ডিলাৰটো আৰু এইটো এইফালে আপোনাৰ মেইন টাউন